ওম শান্তি নমস্কাৰ। পুণ্যভূমি অসমৰ শ্ৰদ্ধাৰ পূজনীয় শিৱ বাবাৰ পৰম ভক্তবৃন্দলৈ পবিত্ৰ শ্ৰাৱণ সোমবাৰ ব্ৰতৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন। শাওণ মাহ এক পবিত্ৰ মাহ। এই শাওণ মাহৰ সোমবাৰ শিৱ বাবাৰ ভক্তসকলৰ বাবে মহান আৰু শ্ৰেষ্ঠ উপবাসৰ দিন। এই দিনটোত প্ৰতিজন শিৱ বাবাৰ পৰম ভক্তই ব্ৰত পালন কৰি আহিছে। ই এক পৰম্পৰা হিচাপে সকলোৱে জীৱনত প্ৰাপ্তি অনুভৱ কৰিছে। ব্ৰত মানে হৈছে সংকল্প। আমি যিকোনো এটা সংকল্প লৈ পেলাই ত্যাগ আৰু তপস্যা কৰাই হৈছে ব্ৰতৰ মূল উদ্দেশ্য বা লক্ষ্য। শিৱ পুৰাণ আৰু পৌৰাণিক শাস্ত্ৰ অনুযায়ী শিৱ ব্ৰতৰ মূল লক্ষ্য, তাৎপৰ্য, উদ্দেশ্যই হ'ল তিনিটা। প্ৰথম হৈছে ইন্দ্ৰিয় দমন বা ইন্দ্ৰিয় সংযম। দ্বিতীয় হৈছে আত্মনিয়ন্ত্ৰণ, আত্ম উপলব্ধি। 3 নম্বৰত হৈছে মনৰ একাগ্ৰতা, মনক একাগ্ৰ কৰা, অৰ্থাৎ মনৰ একাগ্ৰতা শক্তি বৃদ্ধি কৰা। উপবাসে থাকোঁ, আমি যেতিয়া একো নাখাওঁ, তেতিয়া আমাৰ সেই এটা দিনৰ বাবে আমি ইন্দ্ৰিয় সংযম কৰিব পাৰোঁ, আত্মনিয়ন্ত্ৰণো কৰিব পাৰোঁ আৰু মনৰ একাগ্ৰতাও কৰিব পাৰোঁ। কাৰণ মনটো আমি ভাল চিন্তাত, ভাল কৰ্মত মনোনিৱেশ কৰিব পাৰোঁ এটা দিনৰ বাবে। এই নিৰন্তৰ কৰিবৰ বাবে আজি এটা আপোনালোকক সাধনাৰ বিষয়ে অৱগত কৰাম। এই ভিডিঅ'টোৰ মূল লক্ষ্যই হৈছে উপবাসে নথকাকৈ এই শিৱ ব্ৰতৰ 3টা যি লক্ষ্য আৰু উদ্দেশ্য কেনেদৰে সফল কৰিব পাৰিব, কেনেদৰে প্ৰাপ্তি কৰিব পাৰিব জীৱনত, এই বিষয়ে আজি আপোনালোকক অৱগত কৰিবৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আপোনালোক সকলোৱে গোটেই জীৱনত ত্যাগ তপস্যাৰে সাধনাৰে শিৱ বাবাৰ একোজন মহান পবিত্ৰ ভক্ত। সেই আপোনালোক সকলোৱে লৈ আমাৰ এক আহ্বান, আমাৰ এক প্ৰাৰ্থনা, আমাৰ এক মিনতি যে আপোনালোক সকলোৱে উপবাসে নথকাকৈ, অৰ্থাৎ আমাৰ শৰীৰক কষ্ট নিদিয়াকৈ ৰাজযোগ মেডিটেশ্যনৰ অভ্যাস কৰে। এই 3টা প্ৰাপ্তি হৈ যায়। এইটো মই কোৱা কথা নহয়। ৰাজযোগ মেডিটেশ্যনৰ দ্বাৰা আত্মচিন্তন, আত্মনিয়ন্ত্ৰণ, ইন্দ্ৰিয় দমন আৰু মনৰ একাগ্ৰতা কৰা এই বিশ্বত হাজাৰ হাজাৰ লাখ লাখ নিয়মীয়া ৰাজযোগ অভ্যাস কৰা শিক্ষাৰ্থী আছে। এই ৰাজযোগৰ শিক্ষাৰ্থী এজনে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ, আপোনালোকক আহ্বান কৰিব বিচাৰিছোঁ। আপোনালোকৰ ওচৰৰ প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ যিকোনো শাখা কেন্দ্ৰত আহি এই নিয়মীয়া ৰাজযোগ মেডিটেশ্যনৰ অভ্যাস কৰক। আপোনালোকৰ শ্ৰাৱণ সোমবাৰ শিৱ ব্ৰতৰ সকলোবোৰ উদ্দেশ্য পূৰণ হ'ব, সফল হ'ব আৰু অনুভৱ কৰিব পাৰিব। সেই আপোনালোক সকলোকে পুনৰবাৰ প্ৰণাম আৰু শ্ৰদ্ধা জনাই আজিৰ এই বাৰ্তাটো আপোনালোকক অৱগত কৰিলোঁ। আপোনালোকে এই বাৰ্তাটো প্ৰতিজন মহান পূজ্য শ্ৰেষ্ঠ শিৱ বাবাৰ ভক্তক অৱগত কৰক, সকলোকে শ্বেয়াৰ কৰক। সকলোৱে যে জীৱনৰ মূল লক্ষ্য উদ্দেশ্যত উপনীত হ'ব পাৰে সেই সংকল্প ৰাখক আৰু সকলোৱে কল্যাণ হওক, সকলোৱে জীৱনটো সুন্দৰ হওক, আনন্দময় হওক, সুখ শান্তিয়ে ভৰপূৰ হওক। এই আশা আৰু কামনাৰে আপোনালোকৰ সকলোকে পুনৰবাৰ শ্ৰদ্ধা আৰু প্ৰণাম জনাই আজিলৈ আহিছোঁ। ওম শান্তি।